1 2 3 গো। শুনা ছোৱালীবোৰক কৈছোঁ, ভাল পালে মানে মোৰ নিচিনা শিখৰ খোৱালা ভাল পাবা, কাৰণ মই আজিলৈকে শিখৰটো এৰিব পৰা নাই। তোমাক পালে কেনেকৈ এৰিম? তো হেল্ল' গাইজ, বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকৰ কি খবৰ? মোৰ একদম আগৰ নিচিনাকৈ মজা। তো নিশ্চয় টাইটেল আৰু থাম্বনেইলটো দেখি গম পাইছে ভিডিঅ'টো কিহৰ বুলি বনাবলৈ গৈছোঁ। বৰ্তমান মই এতিয়া গাটো ধুই আহিলোঁ, এনেই কৈছোঁ এইখিনিতে এটা কথা, যৌতুক দিয়া ল'ৰাটো মই অপৰাধ বুলি জানিছোঁ, কিন্তু সেই মোবাইলৰ লগত হেডফোনডাল দিয়াটো কিয় বন্ধ কৰিব লাগে? বন্ধুসকল, আজি ভাবিছোঁ ভিডিঅ'টো বেলেগতকৈ বেলেগ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ, বেলেগতকৈ বেলেগ। তো মই এতিয়া গৈছোঁ পুখুৰীত গা ধুবলৈ। পুখুৰীৰ মাজৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিম বলক। পূৰা পানীৰ মাজত পুখুৰীত আছোঁ, মোবাইলটো লৈ পুখুৰীলৈ পূৰা তাৰ ভিডিঅ'টো নেদেলৈকে ধামাকা হ'বলৈ গৈ আছে। আৰু মানে এইখিনিতে মই এটা কথা নাজানো, তো সূৰ্যদেৱতাই কি ঠিকা লৈ থৈছে নি ৰ'দটো যে ইমান দিব লাগে বুলি? তো ভিডিঅ'টো এনেকুৱাকৈ চাই থাকক, গাটো ধুই লৈ এনজয় কৰি থাকক, ভিডিঅ'টো চাই থাকক। আজি ভিডিঅ'টোত কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। তো ওৱান্স মোৰ 1 2 3 গো। ফাইনেলি ধুনীয়াকৈ গাটো ধুই আহিলোঁ। তো মই এটা কথা বুজি নাপাওঁ, কি গৰম দিনত কি গা ধুব লাগিব বুলি ক'ৰবাত লিখা আছে নেকি? বন্ধুসকল, চাউল চালিবলৈ চালনি, চোতাল সাৰিবলৈ বাহনি, বিয়া পাতিবলৈ কি কৰিব লাগিব? বন্ধুসকল, মানুহক বিশ্বাস কৰিব নোৱাৰিলোঁ, কুকুৰক বিশ্বাস কৰিব পাৰি আকৌ, দেখিছেনে? নহয় কথাটো আপোনালোকে জানে নহয়, কিছুমানে কমেণ্ট এটা কৰি জনাব। বন্ধুসকল, যিটোহে গৰম দি আছিলে, একদম গা চা 3বাৰমান ধুলোঁ। তো এতিয়া বতৰটো কেনেকুৱা কৰিলে চক, মানে ক'বলৈ গ'লে বতৰৰ মহিমা আৰু ছোৱালী মানে মেকআপৰ মহিমা ক'ব নোৱাৰি। তো গৰমত মেকআপটো মানে পূৰা ঘামি নাযায় জানো? তো এতিয়া যে বতৰটো কেনেকুৱা সেমেকা কৰিলে, বৰষুণ এটোপালকে পৰিলে। তো পিছলৈ কি হয়নো চাই থাকোঁচোন। তুমি তোমাৰ জীৱন পথত কেতিয়াও থমকি নাযাবা। যদিহে তোমাৰ চেণ্ডেলৰ ফিতাপাত ছিগি যায় ন, তেতিয়া বেলেগ কথা। শুনা ছোৱালীবোৰক কৈছোঁ, ভাল পালে মানে মোৰ নিচিনা শিখৰ খোৱালা ভাল পাবা, কাৰণ মই আজিলৈকে শিখৰটো এৰিব পৰা নাই। তোমাক পালে কেনেকৈ এৰিম? ভিডিঅ'টো ইমানেই আছিলে। পুনৰ এটা নতুন ভিডিঅ'ত কাইলৈ আকৌ লগ পাম। বাই বাই, টাটা।